বহুত দিন সোমোৱা নাই। কুকুৰাই গোটেই শাক পাচলি এদায়ে কৰিলে দেখোন। আজি মোলৈ ভাত ৰান্ধিব নালাগে, মই বাহিৰতে খাই আহিম। তই কিয় নাখাৱ? মোৰ ঘৰৰ বস্তুবোৰ খাই খাই আমনি লাগিছে। আপুনি বাহিৰত সদায় কি কি খায় আমি জনা আছে। আমি দুইজনী বোৱাৰী আজি লগ খাই এখন মানিমুনিৰ আঞ্জা বনাইছো। ককাইদেউ, আজি আমি মানিমুনি আঞ্জা বনাইছো। ককাই, তই বাহিৰত ফাষ্ট ফুডৰ বস্তুবোৰ খাই খাই বেমাৰ চপাই নলবি দেই। হ'ব। মই মুঠতে এইবোৰ নাখাওঁ, মোৰ পলম হৈছে। যাওঁ। তুমি মোক মুঠতে জোৰ নকৰিবা, মই বাহিৰতে খাই ল'ম। যাওঁ। যা বোপাই যা। আচলতে মা, এইবোৰ খাদ্য নোখোৱাৰ বাবেহে মানুহে নতুন নতুন ৰোগত ভুগে। হয় বোৱাৰী। হয়। আমাৰ দিনত চুগাৰ ডায়েবেটিছ এইবোৰ বেমাৰ নাছিলেই। আজিকালিহে এইবোৰ কি ওলাইছে। মা ফোন মাৰিছে। হয়, কওক বাৰু। তাৰ পাছত তোমাৰ ককাৰে হেনো কি হ'ল? কিডনী এটা বিকল হৈ গ'ল। তই কেনেকৈ গম পালি? বোৱাৰী, মা কি হ'ল? কিয় কান্দিছা? আপোনাৰ ডাঙৰ পুত্ৰৰ বোলে কিডনী এটা বিকল হ'ল। কি? সেইবোৰ তাৰ নিজৰে দুখ। আমি ইমান কোৱাৰ পাছতো সি আমাৰ কথা নুশুনিলে। ব'ল, তাক এতিয়া লৈ আহো। বলক দেউতা। ইমান বুজাইছিলো, তই অকমানো নুবুজিলি। তোক কিমান বাৰ কৈছিলো, বাহিৰত খোৱা বস্তুবোৰে আমাৰ গাটো ৰোগীয়া কৰে। তই যদি কথাবোৰ আগতে ভাবিলিহেঁতেন, তোৰ শৰীৰৰ এটা অংগ হেৰুৱাবলগীয়া নহলহেঁতেন নহয়। এখেতৰ কি হৈছে? তোমাৰ দেউতাৰ আৰু এই পৃথিৱীত নাই। হেৰা, শুনিছানে? এই ডাঙৰ পাপা ঢুকুৱাৰ পৰা ঘৰখনত থাকিবলৈ মন নোযোৱা হৈছে। কিয়নো? অকল অশান্তি। ঠিকেই কৈছ। তাক আমি অতি শীঘ্ৰেই খেদাই পঠাব লাগিব। দেউতা, আপোনালৈ চাহ আনিছিলো। নেখাওঁ যা তোৰ চাহ। কুলক্ষণী, তই মোৰ ল'ৰাটো শেষ কৰিলিয়ে, আকৌ ঘৰৰ বস্তুবোৰো ভাঙি শেষ কৰিলি।
আনিছা তুমি